টাউন কমিটি যিমানখিনি আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ জুৰিডিকশ্যনৰ টাউন কমিটি আছে টোটেল 22 ভিতৰত আমাৰ বৰলাংফেৰ আৰু উমলাফেৰ সেই দুটা টাউন কমিটিটো আমি ইয়াত এক্সিকিউটিভ অফিচাৰ জৰিয়তে সেই টাউন কমিটিটো চলাব বাকীবিলাক আমি 20টা টাউন কমিটি আছে সেই 20টা টাউন কমিটি আৰু মিউনিচিপাল বোৰ্ড সেই 20টা আজি এক্সপায়াৰ হৈ গ'ল যেতিয়া এক্সপায়াৰ হোৱাৰ লগে লগে আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ যেটো ৰুলছ 1952 54 কনস্টিটিউশন অফ কাৰ্বি আংলং অটোনমাস কাউন্সিল ৰুলছ 1954 কনস্টিটিউশন অফ টাউন কমিটি ৰুলছৰ মতে আমি ক্লজ 1 আৰু 2 আৰু চেপ্টাৰ 2 মতে আমি এডহক কমিটি আমি ইসি রেজুলেশন লৈছো ইসি রেজুলেশন জৰিয়তে কাৰ্বি আংলং অটোনমাস কাউন্সিল ইসি রেজুলেশন মতে আমি আজি এডহক কমিটি গঠন কৰাৰ পিছত তেওঁলোকৰ আজি শপত দিয়া হৈছে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা তেওঁলোকৰ শপত ললে আৰু তেওঁ চেয়াৰম্যান ভাইস চেয়াৰম্যান আৰু মেম্বাৰছ সকলৰ আজি শপত লোৱা হৈ গতিকে কালিৰ পৰা তেওঁলোকৰ আজিৰ পৰা তেওঁলোকৰ ফাংচন হ'ব কাৰ্বি আংলঙত টাউন কমিটি যিমানখিনি আছে বা মিউনিচিপাল বোৰ্ড যিমানখিনি আছে আমি আৰবান এৰিয়া মিনিষ্টাৰ লগত মন্ত্ৰীৰ লগত আমি আলোচনা কৰিছো সেই মিউনিচিপাল বোৰ্ড এৰিয়া আৰু টাউন কমিটি এৰিয়া যিমানখিনি ডেভেলপমেন্টৰ কামবিলাকৰ অভাৱ অভিযোগ সেই গোটেইখিনি পূৰণ কৰিবৰ কাৰণে আমাৰ আৰবান ডেভেলপমেন্ট মন্ত্ৰী জয়ন্তমূলক বৰুৱা অহা মাহত আহিব আমি আলাপ আলোচনা কৰি সেই গোটেইখিনি পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আজি যিখন উপস্থিত নাই থাকে তেখেতসকলে কেনেকৈ পূৰণ কৰিব যিবিলাকৰ হোৱা নাই বেমাৰ হৈছে তেওঁলোকৰকো আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ অফিচাৰ্ছ আছে প্ৰিন্সিপাল সেক্ৰেটাৰী আছে ডেপুটি সেক্ৰেটাৰী আছে তেওঁলোকৰ পৰা শপত ল'ম নিৰ্বাচন কেতিয়া হ'ব নিৰ্বাচনটো বাৰিষা পাৰ হোৱাৰ পিছত আমি আকৌ ইসি ৰেজুলেশ্যন ল'ব লাগিব ইসি ৰেজুলেশ্যন লোৱাৰ পিছত আমি যেটো নেকি কনস্টিটিউশন অফ টাউন কমিটি ৰুলছ সেই ৰুলছ মতে আমি আকৌ নটিফিকেশ্যন দিম নটিফিকেশ্যন দিয়াৰ পিছত তেওঁলোকৰকো